এতিয়া আমি পাছত ক'ত যাম হা এতিয়া আমি বাছতে গৈ আছোঁ মেডিকেললৈ চাই থাকক। তো গাইজ এতিয়া আমি পালোহি নগাঁও ভূঞাপতিত থকা ডক্টৰ হক ENT কেয়াৰ চেণ্টাৰত। চ' ইয়াতে আমি দেখাই কৰি একেবাৰে শেষত লগ পাই আছোঁ আপোনালোকক। চ' ডক্টৰক লগ পাই শেষত লগ পাই আছোঁ। চ' গাইজ এতিয়া আমি আছোঁ নগাঁও ভূঞাপতিত। ত' ইয়াত মেডিকেললৈ আহিলোঁ, এইখন চাওক হক ENT কেয়াৰত। ত' ইয়াতে অলপ দেখাওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' গাইজ ইয়াত অলপ নাম চাম এণ্ট্ৰি কৰা হ'ল, অলপ পলম হ'ব, সেইটো কাৰণে গৈ আছোঁ অলপ ফটোশ্বুট কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। এইখন চাওক কি মজা ব্ৰিজ। এতিয়া আমাৰ ব্ৰিজৰ ওপৰত ফটোশ্বুট কৰি হ'ল। এতিয়া আহিছোঁ এই কাঠৰ ব্ৰিজখনৰ ওপৰতে অলপ ফটোশ্বুট কৰোঁ। ভাল লাগিছে যিহেতু কাঠৰ হয়, সেইটো কাৰণে কাঠৰ ব্ৰিজখনৰ ওপৰত অলপ ফটোশ্বুট কৰিব আহি গ'লোঁ। তো ফটোশ্বুট কৰি আছোঁ, আপোনালোকে চাই থাকক। চ' গাইজ এতিয়া আছোঁ ক'ত? কলঙৰ ওপৰত কাঠৰ দলঙত আছোঁ, চাওক। চ' গাইজ আমাৰ কাঠৰ দলঙত ফটোশ্বুট উঠি হৈ গ'ল। চ' আকৌ আহিছোঁ ক্লিনিকলৈ, তাত দেখাই কৰি আকৌ বেলেগলৈ যাম। তো চাই থাকক ভিডিঅ'টো। চ' গাইজ এতিয়া আমাৰ ডক্টৰ দেখাই আছোঁ, এতিয়া আমি যাওঁ কিবা এটা খাই লগ পাই। চ' গাইজ এতিয়া আমাৰ ঔষধ চৌষধ লোৱা হৈ গ'ল, ডক্টৰৰ ওচৰৰ পৰা আহিলোঁ। এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ, যিহেতু বহুত ভোক লাগিছে। চাই থাকক ভিডিঅ'টো আপুনি খাব। I live inside my own world of make-believe. Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. So guys, খাবলৈ আহিলোঁ। আমাৰ আবিয়ে দিছে পৰঠা অৰ্ডাৰ দিছে, তো আহি আছে পৰঠা দুটা খাই গৈ আছোঁ নেহেৰু বালিলৈ। এতিয়া খাই বৈ ল'লোঁ, অলপ তামোল চামোল খালোঁ। এতিয়া গৈ আছোঁ আমি নেহেৰুবালি ফিল্ডত। চাই থাকক কি হৈছে, দেখাবলৈ চেষ্টা কৰিম অলপ। তো এয়া নেহেৰুবালি ফিল্ড সোমাইছোঁহি। তো গাইজ আমি আহি পালোহি নেহেৰুবালি ফিল্ডত। এতিয়া ভিতৰলৈ সোমাই যাম, চাই থাকক আপোনালোকে। গাইজ মেলালৈ আহিলোঁ হয়, দোকান পোহাৰবোৰ এতিয়ালৈকে ভালকৈ খোলাই নাই, সেইটো কাৰণে ঘূৰিয়ে ফুৰিছোঁ। আৰুতো কাম নাই, যিহেতু দোকান খোলাই নাই, মেলা আৰম্ভ হোৱা নাই। চ' ঘূৰিয়ে ফুৰিছোঁ, চাই থাকক আৰু। তো গাইজ ইয়াত হ'ব মেলা। তো এতিয়ালৈকে আৰম্ভ হোৱা নাই, পিছতে আছে এইখিনি ৰেডি কৰাই নাই, ৰেডি কৰি আছে। তো তেতিয়া হয় আহিম চাগে নিশ্চয়, চাব আপোনালোকে।
গাইজ মেলাৰ পৰা ঘূৰি আহিব লৈছিলোঁ যিহেতু আৰম্ভ হোৱা নাই চ' কি কৰিমনো তাত সেইটো কাৰণে ঘূৰি আহিব লওঁতে এই বস্তুটো দেখা পালোঁ ভাল লাগিলে যিহেতু ছাৰ এবাৰ উঠি চাব মন গৈছে তে উঠি চাওঁ তো আপোনালোকে চাওক আৰু উপভোগ কৰক কি কৰিব আৰু ইয়াত কি বনাইছে এবাৰ চাই আহোঁ আহক গাইজ আহিছিলোঁ মেলা চাবলৈ মেলা যিহেতু আৰম্ভ হোৱা নাই গৈ আছোঁগৈ বেলেগ লোকেশ্যনত ফটো দিবৰ কাৰণে তো যাওঁচোন ক'ত ভাল লগা নাই লোকেশ্যনটো ফটো দিবৰ কাৰণে চ' গাইজ এতিয়া আমি গৈ আছোঁ বিশালত তো বিশালত কিবা অলপ ফাইনেলি আহি বিশাল পালোহি তাত এতিয়া কেমেৰা এলাউ কৰে নে নকৰে নাজানো নকৰিলে ভিডিঅ' নকৰোঁ আৰু উপায়টো নাই তো চাই থাকক তো গাইজ বিশালত সোমাইছিলোঁ তাত ভিডিঅ' কৰিব নিদিয়াৰ কাৰণে ভিডিঅ' কৰা নাই তো ওলাই গুচি আহিলোঁ এতিয়া ঘৰলৈকে গৈ আছোঁ চাই থাকক আৰু আজি বহুত লটি গতি হৈ গ'ল MVI পালে পইচা ভৰিলোঁ বহুত লটি গতি হৈ গ'ল ব'লা আপোনালোকক কৈ আছোঁ ৰাস্তাত তো গাইজ কথাটো এনেকুৱা হ'ল চৰকাৰৰ নতুন নিয়ম মতে এতিয়া বাইকত দুজন উঠিলে দুইজনেই হেলমেট লগাব লাগে আমি যিহেতু বাইকত গৈছিলোঁ দুইজন এজনে হেলমেট পিন্ধিছিলোঁ এজনে পিন্ধা নাই চ' সেইটো কাৰণে MVI পালে আৰু ফাইন লৈছে বস্তুটো বহুতে ভাল কৰিছে চ' ফাইনটো দিলোঁ আৰু চৰকাৰে নিয়ম বান্ধি দিছে সকলোকে হেলমেট পিন্ধিবলৈ আপোনালোকে সকলোৱে পিন্ধক কাৰণ হেলমেটটো আমাৰ নিজৰ ছেফটিৰ কাৰণে চ' সকলোৱে পিন্ধিব বুলি আশা থাকিলে গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যিহেতু গোটেই দিনটো ভাগৰে জুগৰে ঘূৰি আছোঁ সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু চেনেলটো নতুন যদি ছাবস্ক্ৰাইব কৰি দিব